কালিচোন বুঢ়ীজনীয়ে মাকৰ ঘৰত গোটেইখন বিয়া খাবলৈ গ'ল। ঘৰত কোনো নাই। আজি কইনা সাজে ল'ম। আজি কাম চাম কৰি নাথাকো। কিমান আৰু একেখিনিতে সিজাই থাকিম ভাত পানী। আজি শাহুৱে নাই, আজি অলপমান মেকআপে কৰি ল'ব পাই। এইটো শেষ হৈছে নহয় পাওঁতে। মোৰ যে এইটো তেলটো তেল আনিবহে লাগে। এইবেলি ডাঙৰ এটা আনি থম। পূজাত হৈ গৈছে। সেই তাহানিতে আনি দিয়ে কাজলটো। এতিয়ালৈকে মোৰ এটা ল'বই লাগিব। জলদি মোৰ মেকআপ কৰা কেনেকুৱা লাগিছে বাৰু? মই কাক সুধি আছো বাৰু? আজি ফটোশ্বুট দুটামান কৰিম দেই। ভাল লাগিব। আৰু লৈছো ৰাম সুন্দৰ আহিছে ৰভাই তৰু পকিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰাম সুন্দৰ কেনেকে বহিলো আজি বহুত ভাল লাগিল। দিনটোলেহে মনত পৰি কিমান যে মেকআপ পাউডাৰ লগাইছিলো মনতহে পৰি পাই সেই দিনকেইটালে। ইমান যে মানুহ আহিছিলে মুগা চুটে চব গুটি দিওঁ, এটা আকৌ গিফ্ট দিয়ে, চব গুটি দিওঁ, তামোল পাণ দিওঁ। মোৰ গোটেই বাকচটো ভৰ্তি হৈ আছে। ইমান যে ভাল লাগিছে তেতিয়া। এতিয়া আকৌ মই কাপোৰে নোপোৱা হলো দেই। বাকচটোত কেইখনমানহে কাপোৰ আছে। লোকক দিদিয়ে শেষেও দিলে। পলি পাটৰ মেখেলাখনে আৰু পাটৰ চিটৰ চাদৰখনে মাৰ ঘৰৰ পৰা দিয়াৰ খেতে এযোৰ দিয়াই নাই মোক মেখেলা। ভাবি আছো মোৰ লাষ্ট ৰঙা মোৰ খাৰুযোৰ নাইচোন। পিন্ধিলোগে খাৰুযোৰ আৰু এটা খুৱাই দিলে নহয়। মাৰ ঘৰৰ পৰাই দিয়া আছিলে। বিয়া দিছিলে। ইমান টানো চুলিখিনি আকৌ বেয়া হৈছে নহয়। ক'ৰবাত ষ্টাইল কৰা বস্তুটো বেলেগ হ'ব অকণমান। ইয়াত ভৰাই ল'ব দেই। তাৰপিছত বেলেগ কৰিম। শুনিছে ইমান চেটন ভাবি ছোৱালী মই এই গহনাডাল চিঙিলে। এতিয়াতে এইটো মোৰ বিয়াত দিছে 150 টকীয়া মাত্ৰ। লাচোন নাইহে পাই দেই। 150 টকীয়ানো মেকআপ দিয়ে না। যাওঁ থৈ দিওঁ ভাল হয়।
এখন চুচল গৈছে দেই এই শৰাইখন মোক দেখি দিয়া তামৰ হয় পিতলৰ হয় মই এৰিব নোৱাৰো দেই এইটো মোৰ দেউতাই গিফ্ট কৰা মই এই গহনাডাল থৈ দিওঁ এই বাকচটো থৈ দিওঁ আৰু আইনাখন কাপোৰ কৰোঁ মই আনিছিলোঁ নহয় শৰাব নোৱাৰো দেই মোৰ হীৰৰ গহনাডাল নিমিলেই হয় আৰু সোণুৱে পিন্ধি আছো বাৰু